Hello friends, welcome to my another video. আজি বহুত দিনৰ মূৰত এটা ভিডিও আপোনালোকলৈ বুলি লৈ আহিছোঁ। এই ভিডিওটো একচুয়ালি এটা ব্ৰাইডাল শ্বুটৰ ওপৰত কৰা হৈছিল। আপোনালোকে নিশ্চয় মোৰ ফটোশ্বুট আৰু মোৰ মেকআপ দেখি গম পাইছে যে এইটো এটা হৈছে হয়। আপোনালোকে ঠিকই ভাবিছে বেংগলী ব্ৰাইডাল মেকআপ এণ্ড ফটোশ্বুট। মই কস্তুৰী আজি মোৰ পাৰ্লাৰতে এটা মেকআপৰ শ্বুট কৰিম বুলি ভাবিছোঁ। মেকআপ কৰিবলৈ মোৰ লগৰ এগৰাকীক মাতিছিলোঁ, তাই ইতিমধ্যে মোৰ পাৰ্লাৰ পালেহি। আহকচোন তাইক লগ কৰোঁ। হেল্ল' মই বৰ্তমান কস্তুৰী পাৰ্লাৰ। কস্তুৰীয়ে মোক বেংগলী ব্ৰাইড কৰিবৰ কাৰণে মাতিলে। এয়া ড্ৰেছ চেছ পিন্ধি ৰেডি হৈ গ'লোঁ, জুৱেলাৰী পিন্ধিলোঁ। এতিয়া কস্তুৰীয়ে মোক মেকআপটো কৰি দিব। আপোনালোকে চাই থাকিব শেষলৈকে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু এইখিনিতে কস্তুৰীক মই থেংক ইউ দিছোঁ বিশেষভাৱে মোক পাৰ্লাৰলৈ মতাৰ বাবে। হয় হয়, তোমালোক বহুত বহুত ধন্যবাদ, তুমি যে আহিলা। তাকে এতিয়া আমি ষ্টাৰ্ট কৰিম আৰু একেবাৰে শেষত দেখাম, আপোনালোকেও চাব। ঠিক আছে বাৰু। সঁচাকৈ এই মেকআপটো লৈ বহুত বেছি ভাল লাগিল। আগতে কেতিয়াও এনেকুৱা মেকআপ কৰিব নাছিলোঁ। বেংগলী ফটোশ্বুট বা ব্ৰাইডেল মেকআপ কৰিবলৈ বহুত আগৰ পৰা এটা ইচ্ছা আছিল আৰু সপোনটো মোৰ আজি পূৰণ হৈছে। আপোনালোকে প্লিজ জনাব মোক কেনেকুৱা লাগিছে, সকলোখিনি প্লিজ কমেণ্টত জনাব। এই ভিডিঅ'টোৰ জৰিয়তে মই পুনৰবাৰ মোৰ স্কুল কলেজৰ ফ্ৰেণ্ড কস্তুৰীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আগলৈ যাতে তুমি মোক ধুনীয়া ধুনীয়া মেকআপ কৰি যোৱা আৰু মোক এনেকৈ ইনভাইট কৰি যোৱা। মেকআপটো কৰি হৈ গ'ল। তাইক মই বেংগলী লুক এটা দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাবচোন তাইক কেনেকুৱা লাগিছে আৰু জনাবলৈ নাপাহৰিব। তাইক আজি প্ৰথমবাৰৰ বাবে কৰিছোঁ বেংগলী ব্ৰাইড, আৰু তাইও খুব ভাল পাইছে। ফেচটোত আচলতে সকলোবোৰ লুকেই যায়, বেংগলীৰ পৰা আছামিজৰ পৰা সকলোখিনি ব্ৰাইডৰ লুক তাই ফেচটোত যায়। গতিকে মই আজি ট্ৰাই কৰিলোঁ বেংগলী লুক এটা দিবলৈ তাইক, আৰু তাইও খুব হেঁপাহ কৰি আছিল মোৰ হাতে মেকআপ লোৱাৰ। গতিকে আজি আমি দুজনে ডিচিশ্যন ল'লোঁ যে আজি আমি দুজনে বেংগলী লুক এটা দিবলৈ চেষ্টা কৰোঁ। তাই মোক খুব সহযোগ কৰিলে, তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জনাম। তোমাৰ কেনেকুৱা লাগিল মোৰ মেকআপ লৈ কোৱা? থেংক ইউ। কস্তুৰী মেকআপ লৈ আজি হৈছে বহুত ভাল লাগিছে। মোক কমপ্লিট কৰিছোঁ। বিশেষকৈ মোৰ তাই আই মেকআপটো চাওক। অ'কে, দেখাইছোঁ। আই মেকআপটো বহুত বেছি ভাল লাগিছে। এইখিনি কৰোঁতে তাই যথেষ্ট কষ্ট হৈছে। আমি 11:30 পৰা প্ৰায় আহোঁলৈকে কৰিছোঁ। গতিকে আপোনালোকে গম পাইছে বেংগলী ব্ৰাইডেল মেকআপৰ এটা কিমান কষ্ট হয়, কিমান সময় লাগে। মইতো বাৰু ভালেই দেখিছোঁ। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে হয় নাই?